আজিৰ প্ৰথম খবৰটো এটা খুব ডাঙৰ খবৰ। দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া চাফা কৰি দিম বুলি কৰা মন্তব্যক লৈ এতিয়া এজাহাৰ দাখিল কৰিছে। এই মুহূৰ্তত জনাইছে বিগ ব্ৰেকিং নিউজ। এবছৰৰ ভিতৰতে গুৱাহাটীৰ পৰা মিয়া ক্লিন কৰি দিম বুলি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছে এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছতে সৃষ্টি হৈছিল ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে খুব ডাঙৰ খবৰ। এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা বিজেপিয়ে ঘোষণা কৰিছে যে ৩৮টা দলে সংগ দিব বিজেপিক। এই মুহূৰ্তত জনাইছে এটা বিগ ব্ৰেকিং নিউজ। ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ এই বৃহৎ ঘোষণা। জে.পি. নাড্ডাই বৃহৎ ঘোষণা কৰিছে যে কাইলৈ দিল্লীত শক্তি প্ৰদৰ্শন কৰিব নাড্ডাই বুলি এক ডাঙৰ ঘোষণা কৰিছে। ৩৮টা দলৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বিজেপি বুলি এক ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত ব্ৰেকিং নিউজ। বাংগালোৰ ২৬ বিৰোধীৰ মিত্ৰতাৰ পাছতে এইবাৰ নাড্ডাৰ এই বৃহৎ ঘোষণা। নাড্ডাৰ ঘোষণাক লৈ এইবাৰ ৰাজনৈতিক মহলত চলিছে বৃহৎ তোলপাত। এই মুহূৰ্তত জনাইছে বিগ ব্ৰেকিং নিউজ। কাইলৈ ৩৮টা দলত কোন কোন আছে তাক লৈ জল্পনা কল্পনা লাগিছে। এই মুহূৰ্তত জনাইছে বিগ ব্ৰেকিং নিউজ। পুনৰ জনাইছে যে ৩৮টা দলত কোন কোন আছে তাক লৈ জল্পনা কল্পনা সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ গুৰুত্বপূৰ্ণ ঘোষণা আৰু ৩৮টা দলে সংগ দিব বিজেপি বুলি এক ডাঙৰ মন্তব্য কৰিছে বিজেপিয়ে। ইফালে ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ বৃহৎ ঘোষণা আৰু কাইলৈ দিল্লীত শক্তি প্ৰদান কৰিব নাড্ডাই বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ। জ্বৰ হলে সাৱধান। আপোনালোকে জ্বৰ হলে সাৱধান হওক, কিয়নো এইবাৰ ভয়ংকৰ ৰূপত ৬বিধ মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে আমাৰ ৰাজ্যত অথবা অসমত। বাৰিষাৰ মাজতে বৃদ্ধি হৈছে ৬বিধ মাৰাত্মক ৰোগৰ সংক্ৰমণ। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বাৰিষাৰ মাজতে আপোনালোকৰ শৰীৰত হ'ব পাৰে জ্বৰ আৰু এই জ্বৰৰ আঁৰত থাকিব পৰা বিভিন্ন ধৰণৰ ৰোগৰ সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে বিশেষজ্ঞৰ। এইবোৰ জনাইছে বিগ ব্ৰেকিং নিউজ। চিকিৎসক আৰু বিশেষজ্ঞই জনাইছে ৬বিধ মাৰাত্মক ৰোগৰ সংক্ৰমণৰ কথা আমি জনাইছো। গতিকে আপোনালোকে জ্বৰ হ'লে সাৱধান হওক, লগে লগে চিকিৎসালয়ত যাওক আৰু আপোনালোকৰ ট্ৰিটমেণ্ট আৰম্ভ কৰক। বাৰিষা ঋতুত আৰ্দ্ৰ আৰু তিতা পৰিৱেশৰ ফলতে বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে। বৰ্ধিত আৰ্দ্ৰতা আৰু সংক্ৰমণ এজেণ্টে প্ৰভাৱৰ বাবে বাৰিষা ঋতুৱে কেইবাটাও স্বাস্থ্য বিভাগত এই জ্বৰৰ ফলত প্ৰথমতে ১ নম্বৰত আছে শ্বাসতন্ত্ৰৰ সংক্ৰমণ। আপোনালোকে এই জ্বৰৰ ফলত শ্বাসতন্ত্ৰৰ সংক্ৰমণ হ'ব। দ্বিতীয়তে চৰ্দি কাহ আৰু জ্বৰ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি হ'ব এই ভয়ংকৰ জ্বৰৰ ফলত। গতিকে আপোনালোকে সাৱধান হৈ থাকক। এই সংক্ৰমণবোৰ বায়ুত আৰু বৰষুণৰ টোপালৰ পোনপটীয়া সংক্ৰমণৰ জৰিয়তে সংক্ৰমিত হয় বুলি জানিব পৰা গৈছে। এইবোৰ জনাইছে এটা বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ ২ নম্বৰটো হৈছে আৰু দ্বিতীয়তে আছে গেষ্ট্ৰোইণ্টেষ্টাইন সংক্ৰমণ। দ্বিতীয়তে আছে গেষ্ট্ৰোইণ্টেষ্টাইন সংক্ৰমণ ৰোধ হ'ব পাৰে। ডায়েৰিয়া, জণ্ডিছ, টাইফয়েড আৰু কলেৰাৰ দৰে ৰোগ বৃদ্ধি হ'ব এই ভয়ংকৰ সময়ছোৱাত। গতিকে আপোনালোকে সাৱধান হওক। জ্বৰ হ'লে আপোনালোকে লগে লগে চিকিৎসালয়লৈ যাওক। ৩ নম্বৰত আছে ডেংগু জ্বৰ। আপোনালোকে জানে এই ডেংগু জ্বৰ এটা ভয়ংকৰ জ্বৰ। গতিকে আপোনালোকে সাৱধান হৈ থাকক। চৰ্দি কাহ আৰু জ্বৰ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি হ'ব এই ভয়ংকৰ জ্বৰৰ ফলত। গতিকে আপোনালোকে সাৱধান হৈ থাকক। এই সংক্ৰমণবোৰ বায়ুত আৰু বৰষুণৰ টোপালৰ পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত হয় বুলি জানিব পৰা গৈছে।